ইটালিয়ান টেষ্টি ডিছ পিজ্জা যিটো আজি ৱৰ্ল্ড ফেমাছ সেইটোৰ আৰম্ভণি কেনেকৈ হৈছিল আপুনি জানেনে? সেইটোৰ আৰম্ভণি হৈছিল পভাৰ্টি আৰু অভাৱত। 17th চেঞ্চুৰীৰ ইটালীৰ নেপলছত যেতিয়া পভাৰ্টি পিকত আছিল তেতিয়া মানুহৰ ওচৰত খাবলৈ মাত্ৰ বিলাহী আৰু ব্ৰেডৰ টুকুৰা এটা আছিল যিটোক পিজ্জা বুলি কোৱা হৈছিল আৰু তেওঁলোকে সেই বিলাহীৰ পেষ্ট বনাই সেই ব্ৰেডৰ টুকুৰাটোত লগাই পিনে খাইছিল আৰু যেতিয়া ৰাস্তাৰে কিছুমান ধনী মানুহ গৈছিল দুখীয়া মানুহবোৰক সেই ব্ৰেডৰ টুকুৰাটো খোৱা দেখি হাঁহিছিল আৰু ঘিণ কৰিছিল। বাট 1889ত চব চেঞ্জ হৈ গ'ল। যেতিয়া ইটালীৰ কুইন মাৰ্গেৰিটা অফ চেভে ইটালীৰ নেপলছত আহিছিল তেতিয়া তাতে লোকেল বেকাৰ এজন আছিল, তেওঁৰ নাম আছিল ৰেফেলো এস্পেচিটো আৰু তেওঁ ৰাণীক ইমপ্ৰেছ কৰিবৰ বাবে সেই দুখীয়াই খোৱা খানাটোকে ইডলিৰ মেপ বনাই পিনে ৰাণীৰ ওচৰত প্ৰেজেণ্ট কৰিলে। ৰেড কালাৰ টমেট'ৰে, হোৱাইট কালাৰ মজেৰিলা আৰু গ্ৰীণ কালাৰ বেচিলেৰে বনাই ৰাণীৰ ওচৰত প্ৰেজেণ্ট কৰিলে। তো ৰাণীয়ে সেই কনচেপ্টটো বহুত ভাল পালে আৰু খায়ো বহুত ভাল পালে আৰু তেতিয়াৰ পৰা নাম আহিল পিজ্জা মাৰ্গেৰিটা। যিটো খানা দুখীয়াবোৰে অভাৱত খাই আছিল সেই খানাটো এতিয়া নেশ্যনেল প্ৰাইড হৈ গ'ল। আৰু তাৰপিছত আহিল ৱৰ্ল্ড ৱাৰ II। যেতিয়া আমেৰিকান চলজাৰ ইটলীত পষ্টেড আছিল তেওঁলোকেও সেই পিজ্জাটো টেষ্ট কৰি চাইছিল আৰু ভাল পাইছিল আৰু তাৰপিছত যেতিয়া তেওঁলোকে আমেৰিকা ৰিটাৰ্ণ গ'ল তেতিয়া তেওঁলোকে পিজ্জা নোহোৱাকৈ থাকিব নোৱাৰিলে আৰু তেনেকৈ আমেৰিকাতো পিজ্জা ফেমাছ হৈ গ'ল আৰু আমেৰিকাত পিজ্জাৰ ডিফাৰেণ্ট ডিছবোৰ বনিব ধৰিলে আৰু তাৰপিছত গোটেই ৱৰ্ল্ডে পিজ্জাক ৱেলকাম কৰিলে আৰু পিজ্জা আজিৰ ডেটত গোটেই ৱৰ্ল্ডত এটা মষ্ট ফেভাৰেবল ইটালিয়ান ডিছ বুলি কোৱা।